নমস্কাৰ বহুদিনৰ মূৰত আকৌ এখন নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখীন হৈছো আপোনালোকে চাই আছে টকিং ষ্ট্ৰেট আৰু মই সিদ্ধাৰ্থ ভট্টাচাৰ্য আজি স্কুলীয়া জীৱনত ৰচনা পঢ়াৰ কালৰ পৰা এই সময়লৈ এটা বিষয় যি অসমৰ জ্বলন্ত সমস্যা ৰূপে বিদ্যমান হৈ আছে সেই বিষয়টো হৈছে বানপানী হয় পঞ্চম শ্ৰেণীৰ স্কুলত পঢ়া সময়ৰ পৰাই অসমৰ বানপানী আৰু ইয়াৰ বিভীষিকা সম্পৰ্কে পঢ়ি আছো আৰু আজিৰ অৱস্থাটো এটো দেখি আচৰিত লাগে যে পৰিস্থিতি অপৰিৱৰ্তিত আছে আসলে প্ৰাকৃতিক দুৰ্যোগ এই বানপানী হোক বা যিয়ে হোক এই মানুহৰ হাতত ইয়াৰ নিয়ন্ত্ৰণ নাই মানুহ ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিন্তু এইটো কথা ঠিক মানুহৰ প্ৰয়াসে জীৱনহানি আৰু সম্পত্তিৰ ক্ষয়ক্ষতি কমাব পাৰে এই কথা ধৰো সৃষ্টিৰ পৰাই বা সভ্যতাৰ আৰম্ভণিৰ পৰাই প্ৰকৃতি আৰু মানুহৰ মাজত এই যদিও সমান্তৰাল যুঁজ নহয় তথাপিও মানুহে নিজৰ অস্তিত্ব ৰক্ষা আৰু নিজৰ জীৱন জীৱিকা ৰক্ষাৰ কাৰণে প্ৰকৃতিৰ লগত যুঁজি আহিছে আৰু প্ৰকৃতিৰ লগত এই যুঁজতে আৰু এই সংগ্ৰামৰ মাজতে বিজ্ঞান প্ৰযুক্তিৰ জন্ম হৈছে আৰু বিজ্ঞান প্ৰযুক্তিয়ে আজি আমাক ইমানখিনি দিবলৈ সক্ষম হৈছে যে আমি আজিৰ বানপানীৰ চিত্ৰ টেলিভিছনৰ পৰ্দাত প্ৰত্যক্ষ কৰি আছো তাৰ বিভীষিকা প্ৰত্যক্ষ কৰি আছো আৰু এটো কথা আমি উপলব্ধি কৰিব পাৰিছো যে বানপানীৰ যি সমস্যাৰ যি গভীৰতা আৰু কিমান মানুহ এই বানপানীয়ে আশ্ৰয়হীন গৃহহীন আৰু সা সম্পত্তিৰ পৰা বঞ্চিত কৰি পেলায় এই কথাটো আমি গম পাবলৈ সক্ষম হৈছো বানপানীক লৈ বিভিন্ন সময়ত বিভিন্ন চৰ্চা হৈছে এই চৰ্চাত চৰকাৰৰ ভূমিকা বা প্ৰশাসনীয় বিভাগৰ অন্যান্য যি বিষয়ববী আছে তেওঁলোকৰ ভূমিকা আৰু অসমৰ ভৌগোলিক পৰিস্থিতি ইত্যাদি লৈ বিশদ আলোচনা বিশেষজ্ঞসকলে কৰিছে এটা আলোচনাৰ কথা মোৰ মনত পৰে কোনোবা এটা বহুদিন আগত দেখা এটা অসমীয়া চেনেলৰ নাম মই এই মুহূৰ্তত পাহৰি গৈছো গুৱাহাটী বিশ্ববিদ্যালয় ভূগোল বিভাগৰ এজন অধ্যাপক তেওঁ এই বানপানীৰ সমস্যাৰ সমাধান সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল যি মোৰ আজিও মনত আছে আৰু খুব এটা বৈজ্ঞানিক দৃষ্টিভংগী বুলি মই বিবেচনা কৰিছো মোৰ এইটো মনত আছে যে বৈজ্ঞানিক দৃষ্টিভংগী তেওঁ কৈছিল যে যিটো দিয়া হয় মানে ড্যাম যিটো বনোৱা হয় বা বান্ধ দিয়া হয় এইটো নদী বান্ধ বনোৱা হয় এই বান্ধে যেতিয়া ভাঙি যায় পানীৰ প্ৰেছাৰত পানীৰ চাপত তেতিয়া ক্ষতিটো ব্যাপক পৰিমাণে হয় কাৰণ হঠাতে পানী আহে আৰু মানুহ ইয়াৰ বাবে প্ৰস্তুত নাথাকে আৰু হঠাৎ পানী আহি ঘৰ দুৱাৰ উটুৱাই লৈ যায় জীৱন আৰু পশুধন মানুহৰ নষ্ট হয় বেছি পৰিমাণে গতিকে তেওঁ এই যে ড্যাম যিটো সিস্টেম আৰু এটো দি যে বান প্ৰতিৰোধ কৰাৰ যিটো প্ৰক্ৰিয়া বা এটো যি এটা পৰিকল্পনা সেই পৰিকল্পনাটো সম্পূৰ্ণভাৱে পৰিৱৰ্তন কৰিব বিচাৰিছে পৰিৱৰ্তনৰ কথা কৈছে মত পোষণ কৰিছিল এইটো কথা ঠিক যে নদী বান্ধ ভাঙি বহু মানুহ বিশেষভাৱে ক্ষতিগ্ৰস্ত হয় এইটো কথা ঠিক আৰু এটা কথা কৈছিল মাজে সময়ে আলোচনা হয় ব্ৰহ্মপুত্ৰ নদীৰ গভীৰতা বঢ়াৰ কাৰণে ব্ৰহ্মপুত্ৰ খনন কাৰ্য এই বস্তুটো সম্পূৰ্ণভাৱে এই বস্তুটো অসম্ভৱ বুলি তেওঁ কৈছে কিন্তু লগতে তেওঁ কৈছে যে ব্ৰহ্মপুত্ৰৰ যি উপনদী বা শাখা নদীবিলাক যিবিলাক আছে সেই শাখা নদী বা উপনদীবিলাক খনন কাৰ্য কৰা সম্ভৱ তাৰ গভীৰতা বঢ়োৱা সম্ভৱ এই ক্ষেত্ৰত চৰকাৰে মনোযোগ দিব পাৰে ব্ৰহ্মপুত্ৰ উপনদীৰ শাখা নদী তেওঁ এই নদীবিলাকৰ যদি পানী ধাৰণ ক্ষমতা যদি বৃদ্ধি পায় তেতিয়াহ'লে বান পৰিস্থিতিৰ সময়তো ইমান ভয়ংকৰ ৰূপ নল'ব বুলি তেওঁ মত পোষণ কৰিছে এইটো এটা গুৰুত্বপূৰ্ণ মতামত বুলি ভাবো আৰু এটা মত দিছিলে যে আৰু এটা কথা তেওঁ কৈছিল যে ব্ৰহ্মপুত্ৰৰ দুপাৰে যি খালী ঠাই আছে সেই খালী ঠাইবিলাকত যদি সেইবিলাক মাটি তাৰ পৰা মাটি লৈ বিভিন্ন কামত মাটিৰ প্ৰয়োজন হয় সেই মাটিখিনি তাৰ পৰা লোৱা হয় আৰু ব্ৰহ্মপুত্ৰৰ দুয়োফালে যদি 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ এটা বা দুটা ডাঙৰ ডাঙৰ খাল বনোৱা হয়
সেই ক্ষেত্ৰতো পানী এবজৰ্ব কৰাৰ ক্ষমতাটো বাঢ়িব আৰু বানপানীৰ সমস্যাটো বা বানপানীৰ প্ৰকোপটো কমিব বুলি তেওঁ মত পোষণ কৰিছিল। এই প্ৰত্যেকটো কথা মই যুক্তিযুক্ততা আছে বুলি মই ভাবোঁ, এই কথাটো বিবেচনা কৰিব লাগে বুলিও মই বিশ্বাস কৰোঁ। কিন্তু ইয়াৰ ক্ষেত্ৰত মোৰ এটা দৃষ্টিভংগী যে এই বানপানীক লৈ অলপ আউট অফ বক্স চিন্তা কৰাৰ সময় আহিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ টেকনলজিৰ ইমান ডেভেলপমেণ্ট হোৱাৰ সময়ত বানপানী কিয় মানুহক ইমান ক্ষতিগ্ৰস্ত কৰে বা বানপানীত কিয় মানুহ ইমানভাৱে ইমান প্ৰভাৱিত হয় আৰু কিয় ইমান জীৱন সম্পত্তি নষ্ট হয়, তাৰ কাৰণ হিচাপে এটা ডাঙৰ কাৰণ হৈছে যে অসমৰ যি গাঁও অঞ্চল, সেই গাঁও অঞ্চলত মাল্টি ষ্টৰিড বিল্ডিঙৰ অভাৱ। আমি অসমৰ যি প্ৰাথমিক স্তৰৰ বিদ্যালয় বা মাধ্যমিক বিদ্যালয়, স্তৰৰ বিদ্যালয় বা ইভেন কলেজ, সেইবিলাকতো আমি মাল্টি ষ্টৰিড বিল্ডিং সঘনাই দেখা নাপাওঁ, য'ত মানুহ গৈ সহজে বানৰ সময়ত আশ্ৰয় ল'ব পাৰে। আপোনালোকৰ মোৰ ভিডিঅ' বা চেনেল যদি চাই থাকে, তো মই ইয়াৰ আগতে এটা মই ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ যে উৰিষ্যা চৰকাৰে ফণী চাইক্লনৰ কিদৰে সন্মুখীন হৈছিল, কিদৰে সফলভাৱে এইটোৰ পৰিকল্পনা কৰিছিল আৰু তাৰ জীৱন আৰু সা সম্পত্তি ধ্বংস হোৱাৰ পৰা ধ্বংসৰ হাৰটো কমাবলৈ সক্ষম হৈছিল, সেইটো লৈ মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টো অসমৰ কাৰণে এটা মেছেজ বুলিও মই মোৰ এটা আৰ্টিকেল আছাম ট্ৰিবিউনত ওলাইছিল। এইটো সম্পৰ্কে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বস্তুটো। গতিকে এই মাল্টি ষ্টৰিড বিল্ডিঙৰ অভাৱ কিন্তু বানৰ সময়ত খুবেই পৰিলক্ষিত হয় আৰু এই ক্ষেত্ৰত যেতিয়াই নতুনকৈ চৰকাৰী যি আৱাস ভৱন আছে, সেই বিদ্যালয় হওক বা বিভিন্ন অফিচ হওক বা যিয়ে নহওক, গাঁও অঞ্চলত যি থাকে তাক মাল্টি ষ্টৰিড কৰাৰ প্ৰয়াস কৰা উচিত বুলি মই ভাবোঁ। আৰু মাল্টি ষ্টৰিড কৰিলে আল্টিমেটলি মানুহ ইমান আশ্ৰয় বিচাৰি হাবাথুৰি খাব নালাগিব বুলি মই বিশ্বাস কৰোঁ আৰু এটা নিৰ্ভয় আশ্ৰয়স্থল তেওঁলোকে পাব আৰু তেওঁলোকৰ এই আশ্ৰয়স্থলৰ ঠিকনাটো তেওঁলোকে জানিব যে বানৰ সময়ত তাত গৈ তেওঁলোকে উঠিব লাগিব আৰু তাত গৈ আশ্ৰয় ল'ব লাগিব আৰু তেতিয়া তেওঁলোক এইটো বিষয়ে সজাগ হ'ব আৰু সচেতনতা তেওঁলোকৰ বৃদ্ধি হ'ব। দ্বিতীয়টো কথাটো হৈছে যে বানপানীৰ পিছত যি সমস্যাটো আহে, বিশেষকৈ স্বাস্থ্যজনিত যি সমস্যা, যিবিলাক চিকিৎসাজনিত সমস্যা আহে, এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত অসমত ঠিক যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, সেই ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। বহু মানুহ আছে চিকিৎসা নাপায়, তেওঁলোকৰ মৃত্যুমুখত পৰিব লগা হয়। বানপানীৰ পিছত নানা ধৰণৰ বেমাৰ আজাৰ হোৱা দেখা যায়। এই বানপানী পোষ্ট ফ্লাড চিটুৱেশ্যনত এই বস্তুটো খুব সঘনাই দেখা যায় আৰু এই বস্তুৰ কাৰণে মানুহ যথেষ্ট ইয়াৰ কাৰণে ক্ষতিগ্ৰস্ত হয়। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ কৰিবলগীয়া বহুতখিনি আছে, স্বাস্থ্য খণ্ড উন্নতি কৰাৰ বহুতখিনি আছে। আমি জানো যে 30খন বিচনাযুক্ত 60খন বিচনাযুক্ত যি চৰকাৰী হস্পিটেল, তাত বাস্তৱ অৱস্থাটো কি, তাত কি প্ৰযুক্তিগত অৱস্থাটো কি, তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কি আছে, তাত ডক্টৰ আছে নে নাই, দৰৱ পাতিৰ কথাটো বাদেই দিলোঁ, সেইবিলাক কথা। কিন্তু এই যিটো ন্যূনতম চিকিৎসা প্ৰদান কৰা আৰু সেইখিনিও আছে নে নাই, সেইখিনি কথা মই অসমৰ প্ৰতিজন নাগৰিকে এইটো ভালদৰে জানে। তাৰ লগত আৰু এটা বিষয় হৈছে যে আজি যিটো বিদেশ নীতি, সেই বিদেশ নীতিৰ অংশ হিচাপে এটা গুৰুত্বপূৰ্ণ অংশ হৈছে ৱাটাৰ ডিপ্ল'মেচি, অৰ্থাৎ পানীক লৈ কূটনীতি। ভাৰতৰ ভিতৰত যিবিলাক নদী আছে, ভাৰতৰ ভিতৰতে বৈ গৈছে, সেই নদীবিলাক আন্তঃৰাষ্ট্ৰীয়, কোনোবা চীনৰ পৰা আহিছে, তিব্বতৰ পৰা আহিছে। আমি মাজে মাজে শুনা পাওঁ, আমি আশংকাত থাকোঁ, কেতিয়া ভূটানে পানী এৰি দিয়ে, কেতিয়া চীনে পানী এৰি দিয়ে। ঠিক একেদৰে অসমত বান পৰিস্থিতিটো পানী কমি হোৱাৰ পিছত লাহে লাহে এইটো গৈ বাংলাদেশত পৰে, তাতো বানপানীৰ তাণ্ডৱ দেখা যায়। গতিকে এই ক্ষেত্ৰত এটা বাইলেটাৰেল দ্বিপাক্ষিক বা বহুপাক্ষিকভাৱে চৰকাৰ এখনে এই ৱাটাৰ ডিপ্ল'মেচিটো বা পানী এৰা বা বানপানীৰ কাৰণে বাকী দেশবিলাক যিবিলাক আছে, যিবিলাক ওখ ঠাইত আছে, যাৰ পৰা পানীৰ উৎসটো আছে নৈ, সেই দেশবিলাকৰ লগত কোনো চুক্তিত আবদ্ধ হ'ব পাৰে নে নাই, তাৰ
তেওঁলোকৰ লগত মিলি পেলাই কোনো এটা মেকানিজিম আমি বনাব পৰা নাই সেই ক্ষেত্ৰত কিন্তু অসমৰ ৰাজ্য চৰকাৰৰ দৰে কেন্দ্ৰীয় চৰকাৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে আজিৰ দিনত এটা কথা ঠিক যে তৃতীয় বিশ্বযুদ্ধ যদি কেতিয়াবা হয় এইটো পানীৰ কাৰণে হ'ব এইটো দেখাই গৈছে যে পানীৰ সমস্যা আমি মাজতে পাইছোঁ যে পানী লৈ কি হাহাকাৰ লাগিছিল পানীৰ মূল্য কিমান বৃদ্ধি পাইছিল আৰু আজি আমি এটা বেলেগ চিত্ৰ দেখা পাইছোঁ যে পানীয়ে মানুহ কিদৰে আশ্ৰয়হীন আৰু মানুহ প্ৰাণহানিৰ সংখ্যা ঘটাইছে মানুহ মৰিছে তেওঁলোকৰ ধন সম্পত্তি বা পশুধন নষ্ট হৈছে গতিকে এই ক্ষেত্ৰত এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰত্যেক দেশতে এটা ৱাটাৰ ডিপ্ল'মেচি এটা বিদেশ নীতিৰ এটা অংশ ভাৰতৰ ক্ষেত্ৰতো এইটো এটা বিশেষ অংশ হোৱা উচিত আৰু বিশেষকৈ ভূটান আৰু চীনৰ লগত তথা তিব্বতৰ লগত ভাৰতৰ যি দ্বিপাক্ষিক যে সম্পৰ্ক এই সম্পৰ্ক পানী আৰু পানীজনিত পানী বা নৈ সম্পৰ্কীয় যি চুক্তি এই চুক্তিবিলাক চুক্তি এটা গুৰুত্বপূৰ্ণ অংশ হ'ব লাগে বুলি মই আজিৰ দিনত বিশ্বাস কৰোঁ যিটো বানপানীৰ সমস্যা সমাধানত ত্ৰিপাক্ষিক বা দ্বিপাক্ষিক বা বহুপাক্ষিকভাৱে যি প্ৰয়াস এই প্ৰয়াসে এটা সফল ৰূপ ল'ব বুলি মই এইটো বিশ্বাস কৰোঁ আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কৰিবলগীয়া যথেষ্টখিনি আছে আৰু তেওঁলোকে সেই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বা যথোপযুক্ত যিটো পদক্ষেপ এই পদক্ষেপটো তেওঁলোকে লোৱা উচিত বুলি মই বিশ্বাস কৰোঁ আজিৰ দিনত এই ভিডিঅ'টো অতি দুখৰ সৈতে মই এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এইটো কোনো আনন্দৰ কথা নহয় আৰু মই প্ৰথমতে কৈছিলোঁ মই ক্লাছ 5ৰ পৰা এইটো পঢ়ি আছোঁ বানপানীৰ ৰচনা আজিও বানপানী একে পৰিস্থিতিত আছে যাতে অনাগত দিনত এই বানপানীৰ সমস্যা এটা স্থায়ী সমাধান হয় এটা বৈজ্ঞানিক সমাধান হয় আৰু এটা মানুহৰ ভিতৰত সচেতনতা বৃদ্ধি পায় চৰকাৰৰ যিটো চৰকাৰে বেছি এটা চেন্সেবল এপ্ৰ'চ যদি দেখুৱায় আৰু যদি এটা সুদূৰ প্ৰসাৰী আৰু দীৰ্ঘম্যাদী পদক্ষেপ লয় আৰু এই পদক্ষেপ লৈ অসমৰ এই যিটো জ্বলন্ত সমস্যা বানপানী তাৰ কবলৰ পৰা অসমক যদি তাৰ কবলৰ পৰা কিছু পৰিমাণে তাৰ প্ৰভাৱ হ্ৰাস কৰাব পাৰে সেই আশা আকাংক্ষা আৰু ঈশ্বৰৰ ওচৰত সকলোৰে নিৰাপত্তা সকলোৰে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা হওক এই আশা আকাংক্ষা আৰু প্ৰাৰ্থনা লৈ আজি মেলানি মাগিছোঁ নমস্কাৰ